बाक्सायाव मानसि आरो मैदेरनि दाङाबाजि। सानफ्रोमबो मैदेर आरो मानसिनि गेजेराव सोलिबाय थायो दाङाबाजि। बाक्सानि खैरानियाव हाग्रानि मैदेरफोरा खालामो सानफ्रोमबो उदखार। जाउनाव ओनसोलाव गिनाय आरो समखिनाय थासारि सोमजिनो हमदों। हरनि समाव माने हाग्रानि मैदेरा खैरानि ओनसोलाव गोबां उदखार खालामदों आरो गाग्लोबदों। खैरानिनि उमेश कलितानि न'आव हाग्रानि मैदेरफोरा गोबां खहा खालामनायजों लोगोसे गय बागानखौबो खहा खालामनांदों। न'खौ सिफायनायनि अनगायैबो बाख्रिनिफ्राय माइ आरो माइरं जानानै गालाङो हाग्रानि मैदेरा। मख'नो गोनांदि बेनि सिगांबो हाग्रानि मैदेरफोरा उमेश कलितानि न'खौ खेबनै खहा खालामदोंमोन, नाथाय दिनैसिम बिथाङा जेबो सोरखारि हेफाजाब मोनाखै होननानै फोरमायो सैनांनाय सुबुङा। जायगानि सुबुंफोरजों लोगोसे न'खरा खहा सुफुंनायनि दाबि खालामगासिनो दं सरकारनिसिम। যোৱা ৰাতি 11:30মান বজাত ফাৰ্ষ্ট 10:30 বজাত আমি শুলো, কিন্তু 11:30 বজাত হাতী আহি বেৰা যেতিয়া ভাঙা শব্দ শুনিলো, শব্দ শুনি মানে বাহিৰলৈ চাওঁ যে হাতী। কেইটা হাতী আছে? হাতী দুটা আছে। কি ক্ষতি কৰিছে আপোনাৰ? দুটা ঘৰৰ খেৰী ঘৰৰ দুটাৰে বেৰা ভাঙিছে। তাৰপিছত বাচন বৰ্তন, ফেন, আলনা এডাল, তাৰপিছত ধান চাউল খাই নষ্ট কৰিছে। ধান চাউল খাই নষ্ট কৰিছে পাকঘৰৰ। প্ৰায়ে এনেকে হাতী এই অঞ্চলত প্ৰায় মাজে মাজে আহে, সময় সময়। ঘৰতো আগতে দিয়া নাছিল, এতিয়া অলপ লোৱা বুলি শুনো, কিন্তু ফেঞ্চিঙৰ পিছত শ্বট নাই। শ্বট নাই, কাৰণটো কি? আপোনাৰ নামটো কি? উমেশ কলিতা। আগতে পূৰ্বতে একবাৰ দুবাৰ কৰিছিলাম, কিন্তু আমি একো ফল নাপালোঁ। বন বিভাগে কিবা ক্ষতিপূৰণ দিছে নে নাই? একো ফল দিয়া নাই। জনাইছিল নে তেওঁলোকক? জনাইছিলোঁ একবাৰ, কি কয় তেওঁলোকে? দৰখাস্ত আকাৰে দিছিলোঁ, কিন্তু আমি কোনো খবৰে পোৱা নাই। এতিয়ালৈ একো ব্যৱস্থা দিয়া নাই। ব্যৱস্থা পোৱা নাই। অলপ ক্ষতিপূৰণখিনি দিলে ভাল পাওঁ, ভাল। আৰু নিদিলে আমি ইয়াতে থকাৰ সমস্যা হৈ আহি গৈছোঁ। হয় নহয় এতিয়া চৰকাৰে কিবা ব্যৱস্থা ল'লে হয়। কওঁ এই চৰকাৰৰ দেশৰ প্ৰায় যে আমাক সহায় সাহায্য কিছুমান দিছে, দিয়া বুলি শুনোৱে, কিন্তু আমি নাপাওঁ। কাৰণটো কি? বাহিৰত যায় একো পোৱা নাই। ক'ৰবাত টৰ্চ দিছে, ক'ৰবাত হেৰি দিছে, ৰিংগত পেলাব বুলি শুনো, চাটাৰছে, কিন্তু আমি একো পোৱা নাই এতিয়ালৈকে। কি হৈছিল কওকচোন? নমস্কাৰ। কালি যোৱা ৰাতি প্ৰায় 11:30মান বজাত বনৰীয়া হাতী শ্ৰী উমেশ কলিতাৰ ঘৰত আহি বাসগৃহত সোমাই বহুত ঘৰ দুটা ভাঙি পেলাই বহুত বাই বস্তু বহুত লণ্ড ভণ্ড কৰে। কাঠৰ বস্তুও বহুত ভাঙিছে, গডৰেজ, চকেজ, কাঠৰ আলনা চালনা, বক্স পালেং এখন বহুত ক্ষতিপূৰণ হৈছে। তাৰমানে বহুত ভাঙিছে। তাৰমানে আগতেও 3বাৰ হৈছে, এইটোলৈ 3বাৰ হ'ল, 2বাৰ হৈছে আগতেও। তাৰ আমি ক্ষতিপূৰণ একো পোৱা নাই এতিয়ালৈকে। শুনো আগতে ঘৰ ভাঙিছিলে, 2বাৰ ভাঙিছে আগতেও, এইটোলৈ 3বাৰ হ'ল। আমি চৰকাৰৰ সাহায্য একো পোৱা নাই। আৰু তামোলৰ গছো বহুখিনি ভাঙিছে। তামোলৰ গছো প্ৰায় সেই ডবলাটো গোটাই আছিলে 2-3বাৰৰ ভিতৰত। আজিতো গমেই বেছি গোটেইখিনি ভাঙিছে। তাৰপিছত বহুতখিনি আৰু লণ্ড ভণ্ড কৰিছে, আৰু চৰকাৰৰ সাহায্য আমি একো পোৱা নাই। বহুত বস্তু দেই, বহুত 24 ঘণ্টাৰ ভিতৰত বহুতে পায়ো আছে, কিন্তু আমি একো পোৱা নাই আজিলৈকে। আমি 6 মাহ হৈ গেলো, 3 মাহ হৈ গেলো, বছৰ বাগৰি গেলো, আমি একো পোৱা নাই এতিয়ালৈকে। ৰাজনীতি চলেতো, ৰাজনীতি নচলিলে বহুতে পায়, বহুতে কিয় নাপায়? বহুতেতো পাই আছে, আমি শুনি আছো, কিন্তু আমি একো পোৱা নাই এতিয়ালৈকে। এইবিলাক ৰাজনীতিয়ে চব কৈ আছে নদীৰ পাৰৰ বস্তু, মানুহখিনি চব বস্তু পাবা লাগে, কিন্তু আমি এতিয়ালৈকে একো পোৱা নাই। চব ভিতৰা গাঁৱে সুৰকি আছে বস্তুগিলা। পাওঁ কি কাৰণ? এই বিষয়ে আমাক বন বিভাগে চাব লাগে, আৰু নহ'লে যদি ৰাখিব নোৱাৰে হাতী যেতি যি কৰে তাকে কৰক, লৈ যাওক। আমিতো এতিয়া বুঢ়াই হ'লো না, আমি আজিৰ মানুহ নহয় না। আমি বহুত দিনতে বুঢ়াই হ'লো, ল'ৰা ছোৱালী বিয়া কৰালাক, বিয়া দিলো, আমি বুঢ়ীয়ে হ'লো। নাছিল আজি প্ৰায় 7-8 বছৰ মানৰ পৰা বেছি উৎপাদ হৈছে। প্ৰায় আহেয়ে, উঠি নাহিলেও নদীটোত থাকে, বোমা মাৰিয়ে থাকে, কিন্তু প্ৰায় আহেয়ে উঠি। পৰহিও হৈছে, তাৰে অতিষ্ঠ হৈছে মানে আমি এতিয়া থাকিব নোৱাৰা হেনে হৈছো। আমাক এতিয়া ক'ক যাম? আমিতো যাবা নোৱাৰো ভাঙি চিঙি এইবিলাক এৰি পেলাই। আমাক কোনে কিনিব এইগিলা? নিকিনিলে আমি ক'ক যাম? আমি কিনিলেহে, কোনোবাই বেচা কিনা কৰিলেহে আমি যাব পাৰিম। ইয়াৰে কাৰণে বন বিভাগে কিবা ব্যৱস্থা লওক, নলয় যদি হাতী চাতী জলৈ নে তলৈ নাক,